নমস্কাৰ দিন বিশেষত আজি দিনটো হিতানত আজি 11 জুলাই আজি বছৰৰ 192 নম্বৰ দিন অধিবৰ্ষত এয়া 193 হৈ গৈ ইতিহাসৰ পাতত আজি দিনটোৰ বিষয়ে কি বৰ্ণিত হৈ আছে এবাৰ জানি লোৱা হওক 1919 চনৰ আজি দিনটোতে নেদাৰলেণ্ডছৰ শ্ৰমিকসকলৰ বাবে দিনে 8 ঘণ্টা কৰ্তব্য আৰু দেওবাৰে কৰ্মবিৰতি পোৱাটো আইনত পৰিণত হয় 1943 চনৰ দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰশক্তিয়ে চিচিলি আক্ৰমণ কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰত জাৰ্মান আৰু ইটালীৰ সেনাবাহিনীয়ে প্ৰত্যাক্ৰমণ আৰম্ভ কৰি দিয়ে 1973 চনৰ আজিৰ দিনটোতে অৰ্লি বিমানবন্দৰলৈ অহাৰ সময়ত পেৰিছৰ ওচৰত ভেৰিগো ফ্লাইট 820 বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় ইয়াৰ ফলত বিমানখনৰ ভিতৰত থকা 134 জন যাত্ৰীৰ ভিতৰত 123 জন যাত্ৰীৰ মৃত্যু হয় আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে FAA বিমানৰ ভিতৰৰ লেবৰেটৰীত ধূম্ৰপান কৰাটো নিষিদ্ধ কৰে 1982 চনৰ আজিৰ দিনটোতে ইটালীৰ ৰাষ্ট্ৰীয় ফুটবল দলে সান্তিয়াগো বাৰ্নাবাউ ষ্টেডিয়ামত পশ্চিম জাৰ্মানীক পৰাস্ত কৰি 1982 চনৰ ফিফা বিশ্বকাপৰ খিতাপ অৰ্জন কৰে আজি বিশ্ব জনসংখ্যা দিৱস 1989 চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ গভৰ্নিং কাউন্সিলে বিশ্বৰ জনসংখ্যাৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে এই দিৱসৰ ঘোষণা কৰে 2006 চনৰ আজিৰ দিনটোতে মুম্বাইৰ ৰেলত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হয় ইয়াৰ ফলত প্ৰায় 200ৰো অধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় লগতে 700ৰো অধিক লোক আঘাতপ্ৰাপ্ত হয় 2010 চনৰ আজিৰ দিনটোতে ফিফা বিশ্বকাপৰ ফাইনেল খেলখন দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গ চহৰত অনুষ্ঠিত হয় এই খেলখনত নেদাৰলেণ্ড আৰু স্পেইনে প্ৰতিদ্বন্দ্বিতা কৰিছিল স্পেইনে নেদাৰলেণ্ডক 1-0 গলত পৰাস্ত কৰে আৰু 2010 চনৰ ফিফা বিশ্বকাপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় 2010 চনতে ইছলামিক মিলিচিয়া গোট আল শাবাবে উগাণ্ডাৰ কাম্পালাত একাধিক আত্মঘাতী বোমা বিস্ফোৰণ কৰে যাৰ ফলত প্ৰায় 74 জন লোকৰ মৃত্যু হয় আৰু লগতে প্ৰায় 85 জন লোক আহত হয় আজি ইন্টাৰনেশ্যনেল এসেনশিয়েল অইল ডে পালন কৰা হয় ইয়াৰ উদ্দেশ্য হ'ল এসেনশিয়েল অইলৰ পৰা মানৱ সমাজে পোৱা লাভক মান্যতা দিয়া আৰু ইয়াক উজাগৰ কৰা আপুনি কোনটো এসেনশিয়েল অইল ব্যৱহাৰ কৰি ভাল পায় এবাৰ কমেন্টত জনাবচোন এসেনশিয়েল অইল বুলি ক'লে নিশ্চয় বুজি পাইছে টি ট্ৰী অইল লেভেণ্ডাৰ অইল চন্দন তেল আদি এনেকুৱা ধৰণৰ বহুকেইটা এসেনশিয়েল অইল বজাৰত পোৱা যায় আজি বিশ্ব বেনজোডাইজেপিন সজাগতা দিৱস বেনজোডাইজেপিন বিকাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা এবিধ ঔষধ হয় কিন্তু ইয়াৰ বহুকেইটা পাৰ্শ্বক্ৰিয়া থাকে অৰ্থাৎ সাইড ইফেক্ট ইয়াৰ ফলত নিচা হতাশা জ্ঞান শক্তিৰ অক্ষমতা আদি সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে এই দিৱসৰ জৰিয়তে বেনজোডাইজেপিনৰ পাৰ্শ্বক্ৰিয়াসমূহৰ প্ৰতি সমাজত সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয় 2021 চনৰ আজিৰ দিনটোতে ৰিচাৰ্ড ব্ৰেনছনে তেওঁৰ ভাৰ্জিন গেলেক্টিক মহাকাশযানৰ জৰিয়তে মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথমজন অসামৰিক ব্যক্তি হিচাপে পৰিগণিত হয় দিন বিশেষত আজিৰ দিনটো হিতানত আপুনি এই ভিডিঅ'টোৰ জৰিয়তে বহুকেইটা তথ্য জানিবলৈ পালে যদি আপোনাৰ ভিডিঅ'টো চাই ইনফৰ্মেটিভ পাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে এই ভিডিঅ'টোত এটা লাইক কৰি দিব এতিয়ালৈ আহোঁ ধন্যবাদ